নমস্কাৰ স্বাগতম জনাইছোঁ অসমীয়া ফাৰ্মিং ইউটিউব চেনেললৈকে আপোনালোক সকলোকে। আজি মোৰ এই পোৱালিখিনিৰ বয়স বৰ্তমান 13 দিন আৰু এই 13 দিনত ভালেখিনি ডাঙৰ হৈছে। আৰু ইয়াৰ লগতে ক'ব গ'লে যিকেইটা বাল্ব মই দিছোঁ সেইকেইটা বাল্ব মই আজি কি কৰিম, অলপ খত দি দিম। কাৰণ কিয় ইহঁতে ওখ হৈ আহি আছে, বাল্বকেইটা ইহঁতৰ মানে গাতে লাগে, তো সেইটো কাৰণে মই অলপ ওপৰত দি দিম। বহুত বেছি ওপৰত নিদিওঁ, জাষ্ট 3 ইঞ্চি 4 ইঞ্চিমান ইমানখিনি ওপৰত দি দিম। আৰু যিটো বৰ্তমান বৰ্ডিং কৰা ৰাউণ্ড আছে এইটো গোটেইখিনি লেতেৰা কৰিছে। এতিয়া বৰ্তমান বাতৰি কাগজখিনি আঁতৰাই নতুনকৈ মই বাতৰি কাগজ দিম, তাৰপিছত দানা। আৰু আজি বৰ্তমান পানীত কোনো ধৰণৰ কেলছিয়াম আৰু ভিমাৰেল বা মেডিচিন একো নিদিওঁ। আজি নৰ্মেল পানী দি দিম, কাৰণ কিয় অহাকালি আৰু 14 দিনৰ যিটো ভেকচিন সেইটো ভেকচিনেশ্যন কৰিব লাগিব। আৰু কেনেকুৱাকৈ কৰোঁ, যদি পাৰোঁ মই আপোনালোকক ভেকচিনেশ্যন কৰা পদ্ধতিটো বা কেনেকুৱাকৈ কৰে নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বলক এতিয়া আমি এই যিটো বৰ্ডিং কৰা এই ৰাউণ্ডটো চাফা কৰোঁ। আপোনালোকে দেখা পাইছে এতিয়া বৰ্তমান মই তলৰ যিখন বস্তা আছিলে বস্তাখন চেঞ্জ কৰি দিলোঁ। বস্তাখন চেঞ্জ কৰি দিওঁতে মানে পোৱালি এটা তলত দাবি খাই মৰি আছে, মানে সেইদিনাতে মৰি আছে চাগে, মই গম নাপালোঁ। আৰু এইটো মোৰ ভুলৰ কাৰণে হ'ল। আপোনালোকে এনেকুৱা ভুল নকৰিব। যদি আপোনাৰ পোৱালি যদি এনেকুৱাকৈ ভিতৰত যদি কিবা বস্তু চেঞ্জ কৰে বা বস্তা বা বাতৰি কাগজ ভালকৈ চাই ল'ব, যাতে তলত যাতে সোমাই নাথাকে। মোৰ সেনেকুৱাকৈ সোমাই থাকি হয়তো এটা পোৱালি মৰ্টেলিটি হ'ল, মই জাষ্ট দেখা পালোঁ। তাৰে পিছত বাকী এতিয়া বৰ্তমান এনেকুৱাকৈ বস্তাকেইখন জিকি গৈছিলে চেঞ্জ কৰি দিলোঁ। তাৰে ওপৰত বাতৰি কাগজ, ফিডাৰত দানা, তাৰে পিছত এইফালে পানী দিছোঁ। পানীটো আজি নৰ্মেল পানী দিছোঁ। আৰু বাল্বকেইটা আজি মই অলপ ঔষধ দি দিছোঁ, কাৰণ কিয় ইহঁতে তাৰমানে নিচে ওচৰত হৈ গৈছে বাল্বকেইটা, সেইকাৰণে মই ওপৰত দিছোঁ। আৰু ইহঁতৰ পাখি 2-এটা মানৰ জ্বলিছে, মই আজি দেখা পাইছোঁ। সেইকাৰণে ভাবিলোঁ এনেও ওপৰত দিব লাগিব, কাৰণ ইহঁতৰ যিটো তাপমাত্ৰা ঠিকে আছে মই চেক কৰি চালোঁ। আৰু এনেকুৱাকৈ বৰ্তমান পোৱালিখিনি ভালে আছে। মৰ্টেলিটি বৰ্তমান ক'ব গ'লে মোৰ দুখত হ'ল এইটো, নহ'লেতো হোৱাই নাছিল মৰ্টেলিটি। আৰু মোৰ চেনেলটো আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ বাবে চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব কেনেকুৱা পালে ভিডিঅ'টো। আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ বৰ্তমান আগবঢ়াই থাকিম, কাৰণ কিয় যিখিনি মোৰ এক্সপিৰিয়েঞ্চ মই সেইখিনিৰ ফালৰ পৰা আপোনালোকক জনাই আছোঁ। আজিলৈকে এৰিছোঁ, ধন্যবাদ।